নমস্কাৰ। আজি মই আছোঁ মৰাণ গাঁৱৰ চেলচেলিত অৰ্থাৎ বডৌচা ভ্ৰমণত। ইয়ালৈ কেলৈ আহিছোঁ, কিয় আহিছোঁ আপোনালোকক সম্পূৰ্ণ ভিডিঅ' সহকাৰে দেখাবলৈ চেষ্টা কৰিম। গেলেকী আঞ্চলিক বিহু সুৰক্ষা কমিটিয়ে এই বডৌচা ভ্ৰমণত এখনি সভা অনুষ্ঠিত কৰা হৈছে। এই সভাখনি পোনপ্ৰথমতে পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণে এই সভাখনি আৰম্ভ কৰাৰ লগতে সম্বৰ্ধনা অনুষ্ঠানভাগিও ৰাখিছিলে। আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। ভিতৰৰ অংশ এই সভাখন কেনেকৈ অনুষ্ঠিত কৰা হৈছে, কি কৰিছে আপোনালোকক সম্পূৰ্ণ ভিডিঅ' সহকাৰে দেখাবলৈ চেষ্টা কৰিম। ব'লকচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ। তেখেতসকলৰ খেতি ভাল হ'বৰ কাৰণে প্ৰথমে তেখেতসকলে শিৱক পূজা কৰে। শিৱক যেতিয়া শংকৰদেৱ ধৰ্ম প্ৰচাৰিত হ'লে, এক নাম ধৰ্ম যেতিয়া প্ৰচাৰ হ'ল, তেখেতে যে জনজাতিৰ লোকসকলক এক নাম ধৰ্মত কেনেকৈ মানে প্ৰচাৰিত কৰিব পাৰোঁ, সেইটো তেখেতসকলে সেই মাখিলতিয়ে গৰু গা ধুৱাই আৰু গৰু গা কোবায়। তেতিয়া গোটেই খেতিটোত গৰু মাখিয়ে কোনো উৎপাত কৰিব নোৱাৰে। তাৰপিছতে আহিলে টিকনি বৰুৱা। টিকনি বৰুৱা যোৱা হৈছে কি, যাতে খেতিয়কজন যদি খেতি কৰিবলৈ যায়, ল'ৰা ছোৱালী এৰি থৈ যায়, ঝুম খেতি কৰিবলৈ যায়, যাতে মাইকী মানুহ পূৰ্ণকালীন অধিৱেশনৰ ডিব্ৰুগড় জিলাৰ অধিৱেশন আজি ইয়াত মৰাণ বৰবিচা ভ্ৰমণ মৰাণ চেলচেলি গাঁৱত অনুষ্ঠিত হৈছে। আজি আমাৰ প্ৰতিনিধি সভা আৰম্ভ হ'ব। প্ৰতিনিধি সভাৰ যিটো ভ্ৰমণ বা য'ত আমি মিটিংখন পাতিম, তাৰ উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছিলোঁ শিৱসাগৰ আমাৰ কেন্দ্ৰ সমিতি উপদেষ্টা আৰু আমাৰ লোকবাদ্যৰ সম্ৰাট আমাৰ দ্বিজেন গগৈছা আছে। তেখেতক আমি আজি এই মুকলি কৰিবৰ কাৰণে আমি অনুৰোধ জনাই আনিছোঁ আৰু তেখেতক এই চেগতে আমি অকণমান মৰম যাচিব বিচাৰিছোঁ। মৰম যাচিবলৈ আমি ভদ্ৰা বাইদেউক অনুৰোধ জনাইছোঁ। তাৰপিছত আমি ইমান সেৱা মাৰিছে মুকলি আছে যেন লাগে। আমাৰ শিৱসাগৰ জিলাৰ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন, সপ্তম দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন আজি আৰম্ভ কৰা হৈছে। এই গেলেকী মৰাণ গাঁৱৰ চেলচেলি মৰাণ গাঁৱত আজি আমি এই সভাজনক এই প্ৰতিনিধি শিবিৰ মুকলি কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিলে, কিন্তু অৱশ্যে মই বেলেগৰ নহয়, মই শিৱসাগৰ জিলাই, গতিকে সভাজনক এই দায়িত্ব দিলে আমি আশা ৰাখিছোঁ আমি সকলোটিলে জয়তে শিৱসাগৰ জিলাৰ বিহু সুৰক্ষা সমিতি, অসমৰ শিৱসাগৰ জিলাৰ সভাপতি আৰু তেখেত কেন্দ্ৰীয় কমিটি সহকাৰী সম্পাদক প্ৰমুখ্যে কৰি আমাৰ সম্পাদক মহোদয় প্ৰণৱ গগৈদেৱ, যিসকল আমাৰ বিহু সুৰক্ষা সমিতি চমেশ ডেকাদেৱ সতীৰ্থ আছে, সকলোটিলৈ মোৰ আন্তৰিক শ্ৰদ্ধা সেৱা জনাইছোঁ। লগতে এই আঞ্চলিকৰ যিসকল উদযাপন সমিতি সভাপতি মোৰ বন্ধুদেৱ ৰাজখোৱাদেৱ আছে, ৰাজখোৱাদেৱ আজি বহুত দিনৰ বিৰতিৰ পাছত তেখেতক আমি লগ পাইছোঁ। আমাৰ এই আঞ্চলিকে লগতে এই ওচৰ চুবুৰীয়া ৰাইজে আমাৰ শিৱসাগৰ যিখন বিহু সুৰক্ষা সমিতি টনিকাল কৰিব বুলি মই আশা ৰাখিছোঁ। গতিকে আজি প্ৰতিনিধি
শিবিৰটো মুকলি কৰি সকলোৰে প্ৰতি আন্তৰিক শ্ৰদ্ধা জনাই ইমানতে চমু দুআষাৰ মই সামৰি মাৰিছোঁ। কৃষকৰ অধিকাৰৰ সুৰক্ষা, অসমৰ জনগোষ্ঠীয় সংস্কৃতিৰ সুৰক্ষা আৰু অসমৰ বৰ্ণাঢ্য লোক সংস্কৃতিৰ সুৰক্ষাৰ স্বাৰ্থত আজি 16 বছৰীয়া বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ জাতিটোক সুৰক্ষা দিয়াৰ মানসেৰে আহোপুৰুষাৰ্থ কৰি অহা বৰেণ্য ব্যক্তিসকল আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য গোপাল বৰুৱা ছাৰ উপস্থিত আছে। সকলোকে মই সম্বোধন কৰিব পৰা নাই। সকলোকে আমাৰ গেলেকী আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ হৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বিহু সুৰক্ষা সমিতিৰ যিখন সংবিধান, সেই সংবিধানখন পঢ়ি আচলতে আপ্লুত হৈছিলোঁ। আমাৰ জাতীয় চেতনা আমাৰ ক'ৰবাত আমি যেন হেৰুৱাই পেলাইছোঁ, তেনেকুৱা ধৰণৰ ভাৱবিলাক সদায় মনত ক্ৰিয়া কৰি আছিল। সেই হেতুকে বিহু সুৰক্ষা সমিতি আঞ্চলিক সমিতিখনৰ আমি গঠন কৰা এটা চিন্তা কৰিছিলোঁ আৰু সেই আমাহতে আমি এখন আঞ্চলিক সমিতি গঠন কৰিছিলোঁ। আৰু আজি শিৱসাগৰ জিলা সমিতিৰ যি পূৰ্ণকালীন অধিৱেশনখন বডোচা ভৱনত উদযাপন কৰিব পাৰিলোঁ, তাৰ বাবে সমূহ কেন্দ্ৰীয় বিষয়ববীয়া তথা শিৱসাগৰ জিলা বিহু সুৰক্ষা সমিতিক আমি সকলোৱে গেলেকী চেলচেলি বডোচা ভৱনৰ সন্মানীয় সম্পাদক সভাপতি মহোদয়কে প্ৰত্যক্ষ কৰি চেলচেলি গাঁৱৰ বয়োজ্যেষ্ঠ আই মাতৃসকল, মোৰ পিতৃতুল্য মোৰ পিতৃসকল,
আৰু আমাৰ মাজত আমাৰ আঞ্চলিক সমিতিৰ সদস্যসকলে যিখিনি কষ্ট কৰিলে কেইটা দিন এসপ্তাহ নেৰানেপেৰাকৈ সকলোকে মই মোৰ ফালৰ পৰা সভানেত্ৰী হিচাপে আন্তৰিক শ্ৰদ্ধা আৰু প্ৰণিপাত জনাইছোঁ। বিশেষ ক'ব লগা নাই, যিহেতু ইমান এখন সুন্দৰ সভা আয়োজন হ'ল। আমাৰ গেলেকী বাসীৰ কাৰণে এইটো এটা গৌৰৱৰ বিষয়। চেলচেলি গাঁৱৰ ৰাইজসকল নিশ্চয় আপোনালোকৰ যি বহুমূলীয়া বক্তব্য, সেই বক্তব্যই নিশ্চয় তেওঁলোকক আপ্লুত কৰিছে আৰু সেই যি আজি এটা ইয়াত শুভ বাতাবৰণ সৃষ্টি হ'ল, সেই বাতাবৰণে হয়তো আমাৰ ভৱিষ্যত প্ৰজন্মক উত্তৰৰ দিশত বহুখিনি সহায় কৰিব। বিশেষ ক'ব লগা নাই, আমি অনুষ্ঠানভাগ আয়োজন কৰোঁতে যথেষ্টখিনি দুখ পুতি ৰৈ গৈছে। আপোনালোকক যেনেকৈ আমি আতিথ্য দিব লাগিছিলে তেনেকৈ কৰা নাই। সদৌ শেষত সকলোকে পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা, মৰম আৰু কৃতজ্ঞতা জনাই সকলোৰে চৰণত সেৱা নিবেদি মই মোৰ ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। সকলোকে মই ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। আজিৰ পবিত্ৰ মঞ্চত সভাপতিৰ আসন গ্ৰহণ কৰা মাননীয় সভাপতিৰ কাষতে আকৰ্ষিত কৰা অসমৰ যশস্বী তথা বিজ্ঞানসকল আৰু সন্মুখত আসন গ্ৰহণ কৰি থকা সন্মানীয় ৰাইজ, আচলতে অনুষ্ঠানটো উপভোগ কৰিবলৈ আহিছিলোঁ। যথেষ্ট সময় ইয়াত আছোঁ, খুব ভাল লাগিছে অনুষ্ঠানটো। আৰু বিশেষভাৱে ধন্যবাদ জনাইছোঁ মই গেলেকী আঞ্চলিক সমিতি, চেলচেলি মৰাণ গাঁৱৰ সন্মানীয় ৰাইজক আৰু বিহু সুৰক্ষা সমিতি অসম। এনে অনুষ্ঠানৰ প্ৰয়োজন আছে আৰু আগবঢ়াই নিব লাগে। আৰু এতিয়া উপৰোক্ত বক্তাসকলে যিমানখিনি কথা ক'লে, মই বাহিৰতে আসন গ্ৰহণ কৰি শুনি আছোঁ। খুব ভাল কথা আলোচনা হৈছে আৰু আমিতো বিহু জীয়াই ৰাখিব লাগে। আৰু হয়, বিহুৰ মাজত যিখিনি অপসংস্কৃতি আহি আহিছে, সেই অপসংস্কৃতিক কিন্তু আমি আঁতৰাব লাগে। আৰু আমি দেখা পাইছোঁ ভবাদাই কোৱাৰ দৰে নামটো আৰু কৰি থাকে হুঁচৰি কোৱাৰ লগে লগে বেলেগ এটা ধাৰণা মানে কনচেপ্ট আহে। মোৰ হৰিয় হৈ ফুটিছে ওলায়া এইজনী নিতিৰা ৰৈ পাইনি গয়া মনৰ বাপনি ঘৰৰে পাই পিছন কৰিছ তোলা
লতা কোনো কৰি থাকোঁতে ফুলকে নপৰে ভৰকালি বিহুৰে সরস্বতী কালী ডাঙৰ কালী কালী সমিতি কাম উদ্ধাৰ কৰি আমি এজন চিৰদিনী হৈ থাকিম গতিকে আমি কিছুমান কথা ক'ব বিচাৰিছোঁ আজি বিহু বিষয়ে মই বক্তব্য ৰাখিব বিচাৰা ইতিমধ্যে আমি স্মৃতি তৰ্কৰ কথা যথেষ্ট ক'লোঁ আৰু লগতে এটা কথা দিলোঁ যিখিনি আমি 1970 চনৰে আমি সমালোচনা কৰি ৰখা পিতাসকলৰ লগত বিহু মাৰি ফুৰোঁতে যিখিনি কথা আমি লিপিবদ্ধ কৰি ৰাখিছিলোঁ আৰু সেইখিনি কথা আজিও জল পত্ৰত আপোনালোকে যদি যেনেকৈ লোহাই সম্পূৰ্ণ লোহা হৈ পাৰে ঠিক তেনেকুৱা গোটেই বিহু কথাখিনি তাত সোমাই আছে গতিকে এনেকুৱা কথা আছে কি আজি কপৌ ফুল পাই প্ৰথম কোনজনী নাৰীয়ে পিন্ধিছিলে সেইজনী হ'ল ফুলমৰাণ ভাইয়া কষ্টুলিয়ে ৰাইট আৰু কাঠৰ পুথিভঁৰাল কোনে বনাইছিলে কাঠৰ পুথিভঁৰালটো বনাইছিলে বৰ্ণত সেইখনৰ নাম হ'ল সূতাই বনাইছিলে আৰু জেতুকাৰ যিটো ৰং সেইটো নাৰীৰ অস্তিত্ব ফুলমৰাণ ভাইয়া কষ্টুলি আৰু ফুলমৰাণ কষ্টুলি ঘৰ আছিলে ব্ৰহ্মপুত্ৰ এইপাৰে সেইখনৰ হ'ল মালিনী থানৰ তাত আছিলে সেইখন ৰজাজনৰ আছিলে বুদ্ধি বৰুৱা তেওঁ ভৈৰৱৰ নাম ৰহিলা যিহেতু হ'ল কষ্টুলি 3 নম্বৰতে হ'ল ফুলমৰাণ ডাঙৰজনী জীয়েক অৰুণা আৰু মগৰা মানে ছোৱালীজনী জন্ম হোৱাৰ পাছত দ্বিতীয়জনী জন্ম হোৱাৰ কাৰণে জগৰ লগাৰ কাৰণে হ'ল সেইজনী হ'ল জগৰা আপোনালোকে বিহু গাইছে গতিকে